নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ভাৰতী কুহিপাঠৰ অমাতৰ মাত পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম পাঠ মৰমৰ আই এই কবিতাটি ইতিমধ্যে শ্ৰেণীকোঠাত আলোচনা কৰা হৈ গৈছে আৰু প্ৰশ্ন উত্তৰো আলোচনা কৰা হৈছে। অমাতৰ মাত পাঠটোৰ লিখক হ'ল অতুলানন্দ গোস্বামী। অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক আছিল। তেখেতে ৰচনা কৰা চেনেহ জৰীৰ গাঁথি নামৰ উপন্যাসৰ বাবে 2006 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আমি এতিয়া গল্পটো আৰম্ভ কৰোঁ। ভনৰ এটা ভাটৌ চৰাই আছে, এবছৰে হ'ল লোৱা। যোৱাবাৰ এনে সময়তে কান্ধত ভাৰ বান্ধি লৈ ফুৰা এসোপা সজা আৰু বহুত বিধৰ সৰু ডাঙৰ চৰাই, বগা নিগনি, শহাপহু আদিৰ মাজৰ পৰা ভাটৌটোকে বাছি মানুহটোৰ পৰা কিনি লৈছিল। ভনে নিজে দৰাই 18 টকাৰ পৰা কমাই 11 টকাত চৰাইটো কিনি পেলালে। লগতে বাঁহৰ কাঠিৰে বৈ লোৱা সজাটো নিচেই সৰু, সেইটো সলাই তাঁৰৰ ডাঙৰ সজা এটা কিনি তাতে চৰাইটো ভৰাই থলে। প্ৰথমতে চৰাইটো কিনালৈ গৃহস্থৰ লগত যুঁজেই লাগিছিল এখন। ঘৰত নাবাচে এইবোৰ চৰাই, খোৱা বা কি আদি নানা সমস্যাৰ কথা ওলাইছিল। পিছে পইচা দি চৰাইটো কিনি হ'ল বাবে সেইবোৰ তল পৰিল। ভাটৌৱে ভাটৌ খায়, বুট দুটামান তিয়াই থলে লেঠা মৰে। বৃহস্পতিবাৰে লক্ষ্মীৰ থাপনাত দিয়া মাহেৰে শুকুৰবাৰে দিনটোলৈ হয়। কেতিয়াবা পকা জলকীয়া একোটা দিলে কথাই নাই। মাজে মাজে মাথো চোতাললৈ উলিয়াই পানী ঢালি গা ধুৱাব লাগে। এইবোৰ ক্ৰমে অভ্যাস হৈ পৰিছিল ঘৰখনৰ। যেই সেই এজনে কৰিলেই হয়। আটাইবোৰৰে উমৈহতীয়া চেষ্টা আছিল ভাটৌক মাত শিকোৱাৰ। সকলোৰে মুখত আপোনা আপুনি ভকত নামটো ওলাইছিল। ভনে নিজে দুপৰীয়া অকলে থাকোঁতে বহুদিন একোটা বিশেষ শ্ৰেণী লৈ ভাটৌক মাত লোৱাবৰ চেষ্টা চলাইছিল। সজাৰ দুৱাৰ খুলি বৰ আলফুলকৈ চৰাইটোৰ গাত হাত বুলাই সুধিছিল, ভকত ভোক লাগিছে নেকি? পিছলৈ গৃহস্থৰো চৰাইটো মৰম লগা হ'ল। গোটেই পৰিয়ালটোৰে মৰম। মাজে মাজে চৰাইটোৱে চিঞৰি তাৰ নিজৰ ভাষাত, কেতিয়াবা সজাৰ ভিতৰতে জপ জপকৈ পাখি জোকাৰে। তাৰ তেনেধৰণৰ চাল চলনে সময়ত বৰ উপকাৰ কৰে। তাৰ ওচৰতে থিয় কৰি মুনমুনক কিছু সময় ৰাখিব পাৰি। বৰ্তমান আমি যিখিনি পঢ়িলোঁ তাৰ পৰাই মই তোমালোকক কেইটামান প্ৰশ্ন বাছি দিম। 1 নম্বৰ প্ৰশ্ন, মানুহজনে ভাটৌটোৰ লগত আৰু কি কি বিক্ৰী কৰিব আনিছিল? মানুহজনে ভাটৌটোৰ লগত এসোপা সজা আৰু বহুত বিধৰ সৰু ডাঙৰ চৰাই, বগা নিগনি, শহাপহু আদি আনিছিল। 2 নম্বৰ প্ৰশ্ন, ভনে ভাটৌটোক কিমান টকাত কিনিছিল? ভনে ভাটৌটোক 11 টকাত কিনিছিল। ভাটৌটোৱে কি কি খায়? ভাটৌটোৱে ভাত, বুট আৰু পকা জলকীয়া খায়। ভাটৌটোৰ নাম কি আছিল? ভাটৌটোৰ নাম ভকত আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই গোটেই পাঠটো ভালদৰে পঢ়িবা।